হাগ্ৰামা ডাঙৰীয়াই 1623টা ফেমিলিক মাত্ৰ মাটিৰ পাট্টা দিছে, সেটেলমেন্ট দিছে। কিন্তু আমাৰ দিনত 4.5 বছৰত আমি 44,409টা ফেমিলিক মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছোঁ। সৰ্বমুঠ আমাৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ আপোনাৰ 3,66,868টা ফেমিলিক। হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত DPF চৰকাৰে আৰু আজিৰ লিডাৰ অফ অপজিশ্যন সন্মানীয় দেৰহাছাৰ বসুমতাৰী ডাঙৰীয়াৰ সিহঁতৰ নেতৃত্বত আমাৰ BTC অঞ্চলৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো জংঘল ৰাজৰ দৰে চলাই আহিছিল। কোনো ছিষ্টেম নাছিল। সেই বস্তুবোৰ ছিষ্টেমত আনিবৰ কাৰণে আমি আজি আইনটো পাছ কৰিব লগা হ'ল। 2024 চনৰ 13 ডিচেম্বৰ দিনাখন আমি সেই আইনটো এমেণ্ডমেণ্ট বিল হিচাপে আনিছিলোঁ। কিন্তু য'ত নেকি আমি কাউন্সিলে এমেণ্ডমেণ্ট কৰিবলৈ সক্ষম নহয় লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত, তাৰ কাৰণে সেইটো আমি আজি আকৌ মডিফিকেশ্যন বিল হিচাপে উত্থাপন কৰিছোঁ। আজি আকৌ এইটো আমি উত্থাপন পাছ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণটো হ'ল যে BTCত যদি মাটিৰ ঝামেলা থাকে বা আহে, ধৰি লওক আমাৰ দেউতাকৰ মাটিটো আমি 3জন ভাই ককাই বিতৰণ কৰিব বিচাৰিছোঁ। আজি আমাৰ 15তম এছেম্বলি, ক'বলৈ গ'লে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ 7তম এছেম্বলি, আৰু সেই এছেম্বলিৰ দিনাখন আমি এটা বিল আনিবলৈ সক্ষম হৈছোঁ। সেই বিলটো হ'ল দ্য বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এপ্লিকেশ্যন এডপশ্যন এণ্ড মডিফিকেশ্যন বিল 2025। আজি আমাৰ যি লিডাৰ অফ অপজিশ্যন, তেখেতে আমাৰ এছেম্বলি হাউচৰ পৰা তেওঁৰ সতীৰ্থসকলক লৈ পেলাই ওলাই আহিছে। কাৰণটো কি নাজানো, কিন্তু এটা কথাটো স্পষ্ট, আজি আমাৰ চৰকাৰে লেণ্ডটো কিয় পাছ কৰিবলৈ লগা হ'ল, যিহেতু আমি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এপ্লিকেশ্যন এডপশ্যন এণ্ড মডিফিকেশ্যন বিল 2025 কৰিবলৈ বাধ্যত পৰিছোঁ। এটা কথা স্পষ্ট, আমাৰ তাহানি 17 বছৰে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত DPF চৰকাৰে আৰু আজিৰ লিডাৰ অফ অপজিশ্যন সন্মানীয় দেৰহাছাৰ বসুমতাৰী ডাঙৰীয়াৰ সিহঁতৰ নেতৃত্বত আমাৰ BTC অঞ্চলৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো জংঘল ৰাজৰ দৰে চলাই আহিছিল। কোনো ছিষ্টেম নাছিল। সেই বস্তুবোৰ ছিষ্টেমত আনিবৰ কাৰণে আমি আজি আইনটো পাছ কৰিব লগা হ'ল। 2024 চনৰ 13 ডিচেম্বৰ দিনাখন আমি সেই আইনটো এমেণ্ডমেণ্ট বিল হিচাপে আনিছিলোঁ। কিন্তু য'ত নেকি আমি কাউন্সিলে এমেণ্ডমেণ্ট কৰিবলৈ সক্ষম নহয় লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত, তাৰ কাৰণে সেইটো আমি আজি আকৌ মডিফিকেশ্যন বিল হিচাপে উত্থাপন কৰিছোঁ। আজি আকৌ এইটো আমি পাছ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণটো হ'ল যে BTCত যদি মাটিৰ ঝামেলা থাকে বা আহে, ধৰি লওক আমাৰ দেউতাকৰ মাটিটো আমি 3জন ভাই ককাই বিতৰণ কৰিব বিচাৰিছোঁ। সেই বিতৰণ কৰিবলৈ বিচৰা সময়ত কোনোবাই যদি অলপমান মাটি বেছি লৈ পেলাই সেইটো বৰ্ডত বা আমাৰ চাৰ্কল অফিচাৰৰ ওচৰত কমপ্লেইন আহে, কমপ্লেইন অহাত আমি সেইটো চাৰ্কল অফিচাৰসকলে সেইটো জেনেৰেলি ছিষ্টেমেটিকেলি জইণ্ট ছেক্ৰেটাৰী বা ছেক্ৰেটাৰীৰ ওচৰত আহিব লাগে, সেইটো বিচাৰ কৰিবৰ কাৰণে বা বিতৰণ কৰি দিবৰ কাৰণে সমানকৈ। কিন্তু আমাৰ কাউন্সিলত তেনেকুৱা ছিষ্টেম নাই। অসমৰ ছিষ্টেমখনো আমি ফ'ল' কৰিব নোৱাৰি, কিয়নো আমাৰ BTCটো হ'ল ট্ৰেন্সফাৰ ছাবজেক্ট লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো, যাৰ ফলত অসমত যদি চাৰ্কল অফিচাৰে সমাধান কৰিব নোৱাৰা সমস্যা ওলায়, সেইটো ডাইৰেক্টলি ডেপুটি কমিশ্যনাৰৰ ওচৰলৈ নাযায়। আৰু ডেপুটি কমিশ্যনাৰে মীমাংসা কৰিব নোৱাৰা সমস্যাটো, মাটিৰ সমস্যাটো অসমৰ বৰ্ড অফ ৰেভিনিউ নামৰ এটা বৰ্ড থাকে। সেই বৰ্ডৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰিবৰ কাৰণে বিচাৰটো কৰা হয় বা চালি জাৰি চোৱা হয়। কিন্তু বৰ্ড অফ ৰেভিনিউ ডিপাৰ্টমেণ্টে যদি এই সমস্যাটো মীমাংসা কৰি দিব নোৱাৰে, 26ৰ মাধ্যমেৰে সেই সমস্যাটো সমাধান কৰি দিয়া হয়। ঠিক তেনেকৈ আমাৰ BTR চৰকাৰটো বা BTCটো য'ত নেকি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ ছাবজেক্ট, সেই গতিকে আমি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যি ছিষ্টেম সেইটো আমি এনেকৈ কৰিলোঁ। চাৰ্কল অফিচটো হ'ল আমাৰ বিগিনিং, আৰু চাৰ্কল অফিচৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰাটো আমি কমপ্লেইন সহকাৰে সেইটো জইণ্ট ছেক্ৰেটাৰীলৈ পঠিয়াই দিয়া হয়। জইণ্ট ছেক্ৰেটাৰীলৈ পঠিয়াই দিব লাগে, আৰু ছেক্ৰেটাৰীলৈ পঠিয়াই দিয়াৰ পাছত ছেক্ৰেটাৰীও যদি মীমাংসা কৰিব নোৱাৰে,
এইখিনি আমি বৰ্ড অফ ৰেভিনিউলৈ ট্ৰেন্সফাৰ কৰিব লাগিব কেছটো। কিন্তু আমাৰ BTCত বৰ্ড অফ ৰেভিনিউ নাই। যোৱা 17 বছৰে মই সেইটোৰ কাৰণে কৈছোঁ, আমাৰ হাগ্ৰামা ডাঙৰীয়াই ৰজাৰ দৰে আমাৰ BTCটো চলাই আহিছিল। কোনো আইন কানুন নাছিল। মাটিৰ সমস্যা হ'লে মানে দাবী ধমকিৰে মানুহবিলাকক এই সমস্যাবোৰৰ পৰা আঁতৰত ৰাখিছিল, সমস্যাবোৰ সমাধান কৰি দিব বিচৰা নাছিল। তাৰ কাৰণে আজি আমি আইন বনাইছোঁ আমাৰ 35 লাখ ভাৰতীয় নাগৰিক বিটিআৰ বাসীসকলৰ কাৰণে, যিসকলে ভূমিৰ সমস্যাত পৰি আছে। আৰু এই বৰ্ড অফ ৰেভিনিউ আমি যে আজি যে গঠন কৰিবৰ কাৰণে আমি লেণ্ড বিল পাছ কৰিলোঁ, সেই লেণ্ড বিল পাছ কৰাৰ অৰ্থটোৱে হ'ল মাটিৰ সমস্যাটো সমাধান কৰা আৰু বৰ্ড অফ ৰেভিনিউৰ দ্বাৰাই সমস্যাটো সমাধান কৰা। বৰ্ড অফ ৰেভিনিউ কৰা কথাটোৱে আচৰিত লাগিছে। তেওঁলোকে ইমান শিক্ষিত মানুহে যে সদনত বহিছে, তেওঁলোকক ৰিপ্ৰেজেণ্টেটিভ হিচাপে আমাৰ BTCত 35 লাখ জনসাধাৰণে পঠিয়াইছে। 2024 চনৰ 13 ডিচেম্বৰ দিনাখন সেই বিলটো পাছ কৰা হৈছিল। সেই বিলটো অলৰেডি পাছ হৈ গ'ল। জাষ্ট আমি এটা কথা ইয়াত আমি চেঞ্জ কৰিবলৈ বাধ্যত পৰিছোঁ যে আগত আছিল আমাৰ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেণ্ড এণ্ড ৰেভিনিউ ৰেজুলেশ্যন এপ্লিকেশ্যন এডপশ্যন এণ্ড এমেণ্ডমেণ্ট বিল আছিল। আমি সেই এমেণ্ডমেণ্টটো মডিফিকেশ্যন বিল বনাব লগা হৈছে, কিয়নো কাউন্সিলে কেতিয়াও আইনটো এমেণ্ডমেণ্ট কৰিব নোৱাৰি আৰু সেইটো লেণ্ড এণ্ড ৰেভিনিউ আইন। গতিকে সেইটো আমি মডিফিকেশ্যন কৰাৰ কাৰণেহে আজি বিলটো পাছ কৰাইছে। এছ ইট ইজ। আগৰখিনি যিমান আছে তেওঁলোকে 2024 চনৰ 13 ডিচেম্বৰ দিনাখন যোনটো আমি আলোচনাৰ মাধ্যমেৰে এছেম্বলিত পাছ কৰিলোঁ, তেওঁলোকে সন্মত হ'ল। কিন্তু আজি সেইটো মডিফিকেশ্যন শব্দটোৰ কাৰণে কিয় তেওঁলোকে ষ্টাডি নকৰাৰ কথা ক'লে আমি বুজি নাপাওঁ। আইনটো পাছ হ'ল, আমাৰ ইয়াত বৰ্ড অফ ৰেভিনিউটো পাছ হ'ব আৰু বৰ্ড অফ ৰেভিনিউটো পাছ হোৱাৰ পাছত আমি সেইটো কি কয়, অসমৰ যেনেকৈ আমাৰ চাৰ্কল অফিচৰ পৰা ডিচিলৈ যায়, ডিচিৰ পৰা বৰ্ড অফ ৰেভিনিউলৈ যায়, বৰ্ড অফ ৰেভিনিউৰ পৰা আপোনাৰ হাইকোৰ্টলৈকে আৰ্টিকেল 226ৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সমস্যাটো সমাধান কৰি, ঠিক তেনেকৈ আমি চিষ্টেমেটিকেলি যাম। আগতে কিন্তু আমাৰ মাটিৰ ওপৰত আমি সমস্যা হ'লে মানে সমাধান কৰিব পৰা আমাৰ ৰাস্তা নাছিল, কিয়নো সেইটো ডাইৰেক্টলি কোৰ্টৰ ওচৰলৈ গৈছিল। গতিকে আজি আমি বৰ্ড অফ ৰেভিনিউ গঠন কৰাৰ মাধ্যমেৰে আমাৰ মাটিৰ যিমানখিনি সমস্যা সেইটো সমাধান কৰিবলৈ সক্ষম হয়। চাওক, উত্তৰাধিকাৰী সূত্ৰে আপোনাৰ যি মাটিৰ ট্ৰেন্সফাৰ সেইটো আমি অনলাইন যোগেদিও দিয়া হৈছে মিছন বৈষ্ণৱী 1.0ৰ মাধ্যমেৰে। তাত এটাই কথা হ'ল, আপুনি ধৰি লওক আমি ভাই ককাই ভনী বায়েক লৈ পেলাই 5 চন আছোঁ। 5 চনৰ পৰা আমি এফিডেভিট কৰি ল'ব লাগে যে মই ডাঙৰ দাদাক বা মোৰ সৰু ভণ্টিক এইখিনি মাটি দিয়াৰ মোৰ সমস্যা নাই বুলি এফিডেভিট কৰি দিব লাগে। অবজেকশ্যন চাৰ্টিফিকেট সেইটো কৰি দিব লাগে। যদি কৰি নিদিয়ে তেতিয়া সেইটো কেছলৈ ৰূপান্তৰ হয়। যেতিয়া ককায়েকে বা ভায়েকে, কি চিম্পল ভাষাত কৈ আছোঁ, ককায়েকে বা ভায়েকে বা বায়েকে বা ভনীয়েকে সেইটো চাৰ্কল অফিচৰলৈকে কমপ্লেইন কৰে যে মোৰ ইয়াত অবজেকশ্যন আছে, এইখিনি মাটিটো মোকো দিব লাগে বুলি। তেতিয়া চাৰ্কল অফিচাৰে ইয়াৰ ওপৰত বিচাৰ কৰিব। সেইটো যদি আমি শেষ কৰিব নোৱাৰোঁ চাৰ্কল অফিচাৰৰ মাধ্যমেৰে, তেতিয়া আমি জইণ্ট ছেক্ৰেটাৰী বা ছেক্ৰেটাৰী লেভেললৈকে আনিব লাগে। আৰু ছেক্ৰেটাৰী লেভেলে যদি সেইটো শেষ কৰিব নোৱাৰে বা মীমাংসা কৰিব নোৱাৰে, আমি বৰ্ড অফ ৰেভিনিউৰ মাধ্যমেৰে সেইটো সমস্যাটো সমাধান কৰিব লাগে। বৰ্ড অফ ৰেভিনিউৰ মাধ্যমেৰে যিটো এইটো সমাধান কৰিব নোৱাৰে, সেইটো ডাইৰেক্টলি আমি আৰ্টিকেল 226ৰ মাধ্যমেৰে হাইকোৰ্টত এই কেছটো মীমাংসা কৰা হয়। সেইটো হ'ল ছিষ্টেম। সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত য'ত নেকি আমাৰ লাষ্ট এছেম্বলি ছেশ্যন 15 টাইমছ আমাৰ এছেম্বলি হৈছে, আজিলৈকে আমাৰ কাউন্সিলে 44,409টা ফেমিলিক 44,409 ফেমিলিক আমি লেণ্ড ছেটেলমেণ্ট দিবলৈ সক্ষম হৈছোঁ। আউট অফ 3,66,087 হাউচসকল তেওঁলোকৰ মানে আমাৰ টোটেল মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। 3,66,087 হাউচ হ'ল। তাৰে ভিতৰত 44,409 ফেমিলিক আমি লেণ্ড ছেটেলমেণ্ট দিবলৈ সক্ষম হ'লোঁ। এতিয়া কথাটো হ'ল, তেওঁলোকে মাটি বাৰীৰ কথা লৈ পেলাই বাৰ বাৰ কৈ আছে যে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 4.5 বছৰত মাটিৰ কাম একো কৰা নাই। মই আপোনালোকক তথ্য সহকাৰে এটা কথা দিব বিচাৰিছোঁ যে 2003 চনৰ পৰা
আপোনাৰ 19 চনলৈকে যেতিয়া তেওঁলোকে শাসনভাৰত আছিল কিমান মাটি দিলে তেওঁলোকে মাটি দিছে মাত্ৰ 1623টা ফেমিলিক অনলি 1623 বগৰীবাৰীত আমাৰ চাৰ্কলৰ আণ্ডাৰত থকা জনসাধাৰণে আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে জনাটো ভাল বগৰীবাৰীত দিছে তেওঁলোকে 4টা ঘৰ গোসাইগাঁৱত দিছে মাত্ৰ 14টা আৰু হাওৰাগুৰিত কিন্তু এটাও ফেমিলিক তেওঁলোকে মাটিৰ পাট্টা দিবলৈ সক্ষম হোৱা নাছিল 17 বছৰ দতমাত দিছে 11টা ফেমিলিক কোকৰাঝাৰত দিছে 55টা ফেমিলিক চিডলিত দিছে 980টা ফেমিলিক বেংটলত দিছে 89টা ফেমিলিক বিজনীত দিছে 29টা ফেমিলিক তামোলপুৰত দিছে 173টা ফেমিলিক গড়েশ্বৰত মাত্ৰ 5টা ফেমিলিক দিবলৈ সক্ষম হৈছে জালাত দিছে মাত্ৰ 43টা ফেমিলিক বৰমাত দিছে মাত্ৰ 2টা ফেমিলিক বাক্সাত দিছে মাত্ৰ 68টা ফেমিলিক 68টা ফেমিলিক বাগানপাৰাত তেওঁলোকে এঘৰকো মাটিৰ পাট্টা দিবলৈ সক্ষম হোৱা নাই কইৰাবাৰীত 51টা ফেমিলিক দিবলৈ সক্ষম হৈছে হৰিচিংগাত মাত্ৰ 2টা ফেমিলিক মাটিৰ পাট্টা দিছে কলেগাঁৱত মাত্ৰ 7টা ফেমিলিক কলেগাঁৱত মাত্ৰ 7টা ফেমিলিক মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছে ওদালগুৰিত মাত্ৰ 2টা ফেমিলিকে পাট্টা দিবলৈ সক্ষম হৈছে মাজবাদত 70টা ফেমিলিক মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছে গতিকে সৰ্বমুঠ 17 বছৰত আগ্ৰামা ডাঙৰীয়াই 1623টা ফেমিলিক মাত্ৰ মাটিৰ পাট্টা দিছে সেটেলমেন্ট দিছে কিন্তু আমাৰ দিনত 4.5 বছৰত আমি 44,409টা ফেমিলিক মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছো সৰ্বমুঠ আমাৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছো আপোনাৰ 3,66,860টা ফেমিলিক